আলু ভাজি আছো লাহে লাহে আৰু এই হৈছে পিয়াজ তেজপাত টমাটো মাংসৰ কাৰণে মছলা আৰু এই দিছে হাঁহৰ মাংস যে এইটো বনাম চাই দেই তেজপাত আৰু গোটা জিৰা তেলত এতিয়া ইয়াতে পিয়াজ দি দিম মই পিয়াজ দি দিছো কৰাহি যে পিয়াজখিনি অলপমান হালকা ব্ৰাউন কালাৰ হৈ গ'লে মাৰি দিম পিয়াজখিনি ব্ৰাউন কালাৰ হৈ গৈছে এতিয়া ইয়াতে মছলাখিনি দি দিলোঁ মছলাখিনি লাৰি ইয়াতে আদা নহৰু আৰু জিৰা গুড়া আৰু জলকীয়া বটা পিছত গুড়া মছলাখিনি পিছত দি দিম অলপমান বেছি একো মই মছলা দিয়া নাই ইয়াতে দিছোঁ অলপমান জলকীয়া গুড়ি আৰু জিৰা গুড়ি এনেকৈ দি যিমান পাৰোঁ চিম্পুলৰ ভিতৰতে বনাম আপোনালোকে চাই থাকক ইয়াতে মছলাখিনি ভাজিয়ে হৈ গ'ল প্ৰায় ইয়াতে দি দিলোঁ বিলাহীখিনি মানে হাঁহৰ মাংসত বহুত তেল আছে সেইকাৰণে অলপমান তেলখিনি কটাবৰ কাৰণে ইয়াতে বিলাহীখিনি দি দিলোঁ এতিয়া অকণমান বিলাহীখিনি হোৱালৈকে লাহি থাকি এনেকৈ হ'ব দিম তেতিয়া হৈ যায় তেতিয়া দি দিম মাংসখিনি মাংস দি দিলোঁ এতিয়া মাংসখিনি হৈ থাকক ঢাকনি দি দিম এতিয়া হৈ থাকক এইফালে হৈছে মাছ আনি থৈ দিছে এইখিনি হৈছে ভাজি খাম কাৰণ মাংস আছে মাছৰ তৰকাৰী নকৰোঁ মাছখিনি ফ্ৰাইয়ে খাম উৰুকাৰ খানা এয়াই হৈ আছে আমাৰ মাংস লাহে লাহে হৈ আছে এতিয়া পুৰা তেল এৰি দিছে হাঁহে দেখিছেনে এতিয়া হৈ আছে লাহে লাহে ফ্ৰাই হৈ যোৱাৰ পিছত আকৌ দেখাই দিম মাংসখিনি ভাজি হৈ আছে আৰু প্ৰায় হ'লেই প্ৰায় মাংসখিনি পুৰা তেল ওলাইছে এতিয়া ইয়াতে দিম ভাজি কৰা এতিয়া অলপ টাইম হ'ব দিম হোৱাৰ পিছত পানী দিম তাৰপিছত হৈ যাব পানী দি দিলোঁ এতিয়া পানী দিয়াৰ পিছত ইয়াতে গৰম মছলা দি দিছোঁ এতিয়া উতল অহাৰ পিছত আমাৰ মাংসখিনি হৈ যাব হোৱাৰ পিছত মই আকৌ আপোনালোকক দেখুৱাই আছোঁ চাই থাকিব তেন্তে হৈ গ'ল আমাৰ মাংস ৰেডি কেনেকুৱা হৈছে বাৰু জনাব সকলোৱে হৈ গ'ল মাংসখিনি আশা কৰোঁ আপোনালোক সকলোৱে মোৰ ৰেচিপিটো চাই পচন্দ কৰিব বা ভাল পাব আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব বাই বাই নেক্সট ব্লগত লগ পাম আকৌ আমাৰ উৰুকাৰ খানা হৈ গ'ল ৰেডি আমাৰ উৰুকাৰ খানা আলু ভাজি ইফালে ইফালে দালি ইফালে হৈছে বিন ভাজি ইফালে হৈছে হাঁহৰ মাংস ইফালে ফ্ৰাই মাছ আমাৰ উৰুকাৰ খানা বাই বাই